जिंदगी तेरे रंगों से रंगदारी ना हो। नमस्कार बंधुসকল, আজি বিশেষ কাৰণত ভিডিঅ'টো বনাবলৈ লৈছোঁ। মোৰ লগত এজন বন্ধু আছে, মানে লগতে পঢ়ে। তেওঁৰ নাম হৈছে বাস্তৱ বৰা। অতি সুন্দৰ বাঁহী বজায়। গতিকে আহক আমি তেওঁৰ লগত চিনাকি হওঁ। এইজনে হৈছে মোৰ বন্ধু বাস্তৱ বৰা। তেওঁৰ ঘৰ হৈছে ননৈ গুমঠা গাঁও। গতিকে তেওঁক আমি এটা অনুৰোধ কৰিম যে তেওঁ বাঁহীৰ এটা সুৰ আমাক আগবঢ়ায়। গতিকে বুজোৱা এটা শুনিলে তেওঁ অতি সুন্দৰকৈ বজালে আৰু ভালেই হৈছে প্ৰায়খিনি। গতিকে তেওঁ আৰু আগবাঢ়ি যাওক, তাকে আমি কামনা কৰিছোঁ। মই তেনেকৈ ইমান ইউটিউবত ভিডিঅ' চিডিঅ' বনোৱা নাই আজিলৈকে, চ' আজি ফাৰ্ষ্ট প্ৰয়াস কৰিছোঁ। আৰু যদি ভাল লাগিছে ভিডিঅ'টো তেন্তে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু মোৰ লগত কেমেৰাত সহযোগ কৰিছে মোৰ এই বন্ধু মানৱ প্ৰতীম বৰা। তেওঁলোক অশেষ ধন্যবাদ থাকিলে। নমস্কাৰ।